স্যার আমি স্যার নিজৰ আমি ব্যক্তিত্ব স্যার কেনেদৰে বিকাশ কৰিব পাৰোঁ, আমি নিজৰ ব্যক্তিত্বটো স্যাৰ সমাজৰ লগত কেনেদৰে বিকাশ কৰিব পাৰোঁ তাৰ ওপৰতো ক'ব লাগে। ইয়াৰে কাৰণে তোমালোকে এটা বস্তু শিকিবই লাগিব এটাই, এইটো হৈছে কমিউনিকেশ্যন স্কিল। মই ভাবোঁ আজিৰ দিনত আটাইতকৈ যিটো ইম্পৰ্টেণ্ট স্কিল আছে, যিটো ইটছ এণ্ড এভৰি পাৰ্চনে শিকিব লাগে, ইটছ এ কমিউনিকেশ্যন স্কিল। দুজন ডক্তৰ আছে ধৰা তোমালোকৰ লোকেল এৰিয়াত, এজনে MBBS একদম টপ ৰিজাল্ট কৰিছে, একদম মানে ফাৰ্ষ্ট ৰেংক লৈ আহিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, আৰু এজনে টানি পাছ কৰিছে। কিন্তু যিজনে টপ ৰেংক লৈছে তেওঁৰ তাত যেতিয়া বেমাৰ দেখুৱাব যাবা, তেওঁলোকে গালিৰে আৰম্ভ কৰে। পানী লগা ঠাইত গৈছিলা নেকি? লাষ্ট টাইম যিটো টেবলেট দিছিল সেইটো খোৱা নাই, দিয়া টেবলেটটো নাখাবি আৰু ইয়াতে বাৰে বাৰে আহি থাকিবি। ছেকেণ্ড ডক্টৰটো আছে, সি মজাকৈ ক'ব, লাষ্ট টাইম আপোনাক যিটো টেবলেট দিছিলোঁ সেইটো আপুনি কমপ্লিট কৰা নাই, এইটো কিন্তু মই বিৰাট বেয়া পাইছোঁ, এইবাৰ কিন্তু কমপ্লিট কৰিব, নহ'লে কিন্তু আপোনাৰ ৰেছপনচিবিলিটি। নেক্সট টাইম কাৰ তাত যাবা? চিম্পল। তো ডিগ্ৰীও মেটাৰ নকৰে যেতিয়ালৈকে কমিউনিকেশ্যন স্কিল থাকে। কলেজতো বহুতকেইটা টিচাৰ আছে, মই গেৰেণ্টি দি কৰোঁ কেইজনমান টিচাৰ আছে যাৰ ক্লাছ কৰি ভাল নোপোৱা, আৰু কেইজন এনেকুৱাও টিচাৰ আছে যাৰ ক্লাছ 2-3 ঘণ্টা কণ্টিনিউ কৰিব পাৰি। কোনজন টিচাৰে যোনে কথাই কথাই হহুৱাব জানে, যোনে গালি পাৰিলেও ভাল লাগে, ছাৰৰ গালি খাইছে মজা, কি আছে? কমিউনিকেশ্যন স্কিল আছে, হয়নে? কিবা কাৰণত যদি এনেকুৱা হৈ দিয়ে, বোলে গভৰ্ণমেণ্টে ষ্টুডেণ্টক এলাউ কৰিছে, বোলে টিচাৰ তোমালোকে চুজ কৰিবা কোনে তোমাক পঢ়াব, যিকেইটাৰ কমিউনিকেশ্যন বেয়া, কেইটা কি অৱস্থা হ'ব? হয়, একজেক্টলি। চ' কমিউনিকেশ্যন বস্তুটো ন বিৰাট ইম্পৰ্টেণ্ট, আৰু তোমাৰ যিটো ব্যক্তিত্ব আছে সেইটো গ্ৰ' কৰিব যেতিয়া তোমাৰ কমিউনিকেশ্যন ভাল হ'ব। এতিয়া তোমাৰ যদি মানে কাৰোবাক খং উঠিছে, তুমি ডাইৰেক্ট খংটো এক্সপ্ৰেছ কৰি দিছা, তেতিয়া তোমাৰ ব্যক্তিত্ব বেয়া হৈ যাব। তুমি যদি কাৰোবাক কিবা বেয়া পাইছা, ডাইৰেক্টলি মুখত কৈ দিয়া, বেয়া হৈ যাব। তুমি যদি কিবা এটা বস্তু ৰিকুৱেষ্টো কৰিব লাগে, ডাইৰেক্ট দমত দি আছা ৰিকুৱেষ্ট, মোকতো দিবই লাগিব, তেতিয়া ব্যক্তিত্ব বেয়া হৈ যাব। চ' মেইন ব্যক্তিত্ব হৈছে কথাত। বাকী ব্যক্তিত্ব দুই ধৰণৰ থাকে, এটা বাহিৰৰ ব্যক্তিত্ব, এটা ভিতৰৰ ব্যক্তিত্ব। এতিয়া বাহিৰৰ ব্যক্তিত্বৰ কাৰণে অলপ ফিট থাকিব লাগিব, ভাল কাপোৰ পিন্ধিব লাগিব। মইতো নহয় বাৰু, ফিটো নহয়, ভাল কাপোৰো নিপিন্ধোঁ, কিন্তু এইখনেৰে চলি আছোঁ কিবাকৈ। যদি এইখন বন্ধ হৈ যায়, খাব নোপোৱা হৈ যাম। কিন্তু ইণ্টাৰেষ্টিং কথা গম পোৱা, মই মানে সৰুৰ পৰাই কথা বেছি কৈছিলোঁ, আৰু সৰুতে যিমান কথা কৈছিলোঁ সিমান মোৰ মানে কিবা লেঠাহে লাগিছিল। কিছুমান মাকে যে এনেকৈ বাচ্ছাক ডাইৰেক্ট মুখত মাৰি দিয়ে, মোৰতো 5টা আঙুলি বহিয়ে আছিল, মই কিবা ক'লেই ডাইৰেক্ট মাৰ খাওঁ তাৰমানে। এবাৰ মোৰ এতিয়াও মনত আছে, মই তেতিয়া ক্লাছ 3 মানত স্কুলৰ ইউনিফৰ্ম পিন্ধি পেলাই মই বাহিৰত থিয় হৈ আছোঁ, স্কুল যাম। তেনেতে খুৰা এজনে আহি পেলাই সুধিছে মোক, আমাৰ লোকেল এৰিয়াত বাবু বুলি মাতিছিল সৰুতে, আৰু বোলে বাবু স্কুলত যোৱা নেকি? বোলে নাই, ইউনিফৰ্ম পিন্ধি চিনেমা চাব যাওঁ। আৰু মায়ে মোক সৰুতে এটা কথাই কৈছিল, তই যেতিয়ালৈকে মুখ নোখোল তেতিয়ালৈকে বাচি থাকিবি, যোনদিনা মুখ খোল সেইদিনা ৰাইজৰ মাৰ খাবি তই। কিন্তু সেই মানুহটোৰ পৰা এই মানুহটোলৈকে কনভাৰ্ট হওঁতে বহুত মাথা মাৰিব লগা হৈছে। তুমি চাবাচোন, আজি আদানী হওক, আম্বানী হওক, তেওঁলোকৰ তাত কি টেলেণ্ট আছে? তেওঁলোকে কনভিন্স কৰিব পাৰে, আৰু কনভিন্স কৰাটো এটা কমিউনিকেশ্যন স্কিল হয়। চ' সেই স্কিলটো ডেভেলপ কৰা, তেতিয়া তুমি দেখিবা তোমাৰ ব্যক্তিত্ব অট'মেটিকেলি হাই হৈ যাব।